Hello everyone, welcome to my channel. আশা কৰোঁ আপোনালোকে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত এটা মিঠাই ৰেচিপি লৈ আনিছোঁ আৰু সেইটো হৈছে ব্ৰেডৰ ৰসমলাই। ব্ৰেডৰ ৰসমলাইটো মই আপোনালোকক দুই ধৰণে বনাই দেখাম। অতি সহজতে আপোনালোকে ঘৰতে ব্ৰেডৰ ৰসমলাই বনাব পাৰিব। তেন্তে আহকচোন আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই গাখীৰৰ ৰাবৰিখিনি বনাই ল'ম। সেইকাৰণে মই গাখীৰখিনি পেনখনত দি লৈছোঁ। এতিয়া ভালদৰে লৰাই ল'ম। গাখীৰখিনি মই উতলি থাকিবলৈ দিম। উতলি থকা অৱস্থাত মই 2 চামুচ চেনি আৰু 1 চামুচ ইলাচি পাউডাৰ দি লৈছোঁ আৰু ভালকৈ লৰাই ল'ম। এতিয়া ইয়াত মই হালধীয়া ৰঙৰ ফুড কালাৰটো দি লৈছোঁ। যিহেতু মোৰ ওচৰত কেশৰ নাছিলে সেইকাৰণে মই ফুড কালাৰে ব্যৱহাৰ কৰিলোঁ। এতিয়া ভালদৰে এইখিনি লৰাই লৈছোঁ। এতিয়া মই কাটি থোৱা বাদাম, পিস্তা, কাজুখিনি দি লৈছোঁ। গাখীৰখিনি তেতিয়ালৈকে লৰাই থাকিব লাগিব যেতিয়ালৈকে গাখীৰখিনি উতলি আধা হৈ নাযায়। এয়া আমাৰ গাখীৰৰ ৰাবৰিটো ৰেডি হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ। ষ্টাফিঙৰ কাৰণে মই গৰম পেনখনত 1 চামুচ ঘি দি লৈছোঁ আৰু দিছোঁ আধা কাপ গাখীৰ। ভালদৰে এইখিনি লৰাই ল'ম। এতিয়া দিছোঁ মই আধা কাপ গাখীৰ পাউডাৰ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। যিহেতু লাম্পছ হ'ব নালাগিব, এনেকৈ ভালদৰে গোটেইখিনি লৰাই লৈছোঁ। এয়া দেখিছে অলপ দেৰি পিছত মিশ্ৰণখিনি ডাঠ হৈ গৈছে আৰু পেনখনৰ পৰা এৰিব লৈছে। গাখীৰখিনি শুকাই একেবাৰে ডাঠ হৈ গৈছে। এয়া আমাৰ ষ্টাফিংখিনি ৰেডি হৈ গ'ল। এতিয়া ব্ৰেড এখন লৈছোঁ। ব্ৰেডখনৰ ছাইডখিনি কাটি ল'লোঁ মই। এতিয়া বেলনা মাৰিডালে মই ব্ৰেডখন ভালদৰে বেলি ল'লোঁ। মই গাখীৰ ষ্টাফিংখিনি ব্ৰেডখনৰ ছাইডত দি পিনি ভালদৰে ৰোল কৰি ল'ম। যদি ৰোলটো নহয় তেন্তে আপোনালোকে পানী অলপ মিলাই পিনি টেপ কৰি ৰোল কৰি ল'ব। এয়া হৈ গৈছে আমাৰ ৰোলটো। এনেদৰে মই বাকীকেইখন ব্ৰেডো ভালদৰে বেলি পিনি ষ্টাফিংখিনি দি পিনি ভালদৰে ৰোল কৰি ল'লোঁ। হয়তো কিছুমান ব্ৰেডত পানী দৰকাৰ নহয়, ভালদৰে ৰোল হৈয়ে যায়। যদি দৰকাৰ পৰে আপোনালোকে পানী ব্যৱহাৰ কৰিব পাৰে। এয়া হৈ গৈছে। এতিয়া মই ৰাউণ্ড শ্বেপৰ কাটাৰে ব্ৰেডখন কাটি লৈছোঁ। এইটো মই ষ্টাফিং নিমিলোৱাকৈ ব্ৰেড ৰসমলাইটো বনাম। এনেধৰণে কাটাৰে ৰাউণ্ড শ্বেপত কাটি লৈছোঁ। এতিয়া মই গাখীৰৰ ৰাবৰিখিনি ৰোলকেইটাত দি লৈছোঁ। এনেকুৱাকৈ দিব যে ৰোলকেইটাৰ ৰাবৰিখিনি পৰে। এনেধৰণে ষ্টাফিং নিদিয়া ব্ৰেডকেইটাতো মই ৰাবৰিখিনি দি লৈছোঁ। এয়া আমাৰ ব্ৰেডৰ ৰসমলাই ৰেডি হৈ গ'ল। আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদিহে আপুনি মোৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। থেংক ইউ।